নমস্কাৰ ভূপালী শৰ্মা ব্লগছৰ আন এটি নতুন ভিডিঅ'লৈ মই ভূপালী আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ পটল বিলাহী আৰু দৈৰে বনোৱা এখন সুন্দৰ চব্জি। আশা কৰোঁ আপোনালোকে এই ভ্লগটি চাই খুবেই ভাল পাব। তেনেহ'লে আহকচোন চাওঁ মই এই চব্জিখন কেনেদৰে বনালোঁ। এই চব্জিখন বনাবলৈ মই পটল কাটি লৈছোঁ 8টা আৰু এই 8টা পটল মই এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। ইয়াৰ লগত লৈছোঁ মই বিলাহী আৰু মই লৈছোঁ এয়া 2টা পিঁয়াজ 2টা মই এনেদৰে কাটি লৈছোঁ আৰু মই 3টা জলকীয়া ফালি লৈছোঁ। আৰু এতিয়া মই এইখিনি কেৰাহীটো গৰম হ'বলৈ দিছোঁ আৰু এই কেৰাহীটোত তেল মই গৰম হ'বলৈ দিছোঁ আৰু এইখিনি পিঁয়াজ মই প্ৰথমতে ইয়াত ভাজি ল'ম। তেলখিনিত প্ৰথমতে মই দিছোঁ পাঁচফোৰণ অকণমান আৰু এতিয়া মই জলকীয়া 3টা ইয়াতে দি দিম। মই যিকেইটা দুফাল কৰি থোৱা জলকীয়া সেইকেইটা মই ইয়াতে দি দিম। আৰু মই ইয়াতে দি দিম এতিয়া কুটি থোৱা পিঁয়াজ 2টা আৰু এইখিনি মই ৰঙচুৱাকৈ এতিয়া ভাজি ল'ম। আৰু এয়া মোৰ পিঁয়াজখিনি ৰঙচুৱা হৈ উঠিছে আৰু এতিয়া মই ইয়াতে দি দিম পটলখিনি আৰু পটলখিনি মই ধুনীয়াকৈ ইয়াতে ভাজি ল'ম আৰু ইয়াতে মই এতিয়া দিম নিমখ আৰু হালধি। এয়া মই ইয়াতে দিছোঁ নিমখ আৰু লগতে মই ইয়াতে দিম অকণমান হালধি। এতিয়া মই এইখিনি অকণমান সময় ঢাকনি মাৰি থ'ম এনেদৰে। আৰু মাজে মাজে এনেদৰে অকণমান সময় আমি এনেদৰে লৰাই থাকিম। আৰু এতিয়া আমি ইয়াতে দি দিম বিলাহীখিনি কাটি থোৱা আৰু মই এনেদৰে বিলাহীখিনি আচলতে দীঘলকৈ কাটিলোঁ, কিন্তু আপোনালোকে সৰু সৰুকৈ কাটিব পাৰে, তেনেহ'লে সোনকালে সিজি যাব, বেছি দেৰি নালাগে। আৰু দীঘলকৈ কাটিলে আচলতে বহুত সময় লাগে সিজোতে আৰু সৰু সৰুকৈ কাটি ল'লে আচলতে অকণমান কম সময়তে হৈ যায়। আৰু এতিয়া মই ইয়াতে দিম জিৰা আৰু ধনিয়া গুড়ি অকণমান আৰু এইখিনি দি পেলাই মই আৰু অলপমান সময় এইখিনি সিজালৈ লৰাই থাকিম খুব ধুনীয়াকৈ। আৰু মাজে মাজে ঢাকনি দি দিব ভাজিখনত, তেতিয়াহে সোনকালে সিজিব। আৰু এতিয়া মই দি দিম ইয়াতে অকণমান পানী। আৰু এইখিনি মই আকৌ এবাৰ ঢাকোন মাৰি দিছোঁ। এইখিনি আপোনালোকে দেখা পাইছে। আৰু ইয়াতে মই দি দিম এতিয়া আধা কাপ দৈ আৰু এইখিনি দৈ মই দি উঠাৰ পিছত আকৌ এবাৰ এনেদৰে লৰাম আৰু বেছি সময় নকৰোঁ, মাত্ৰ 1 মিনিট বা 2 মিনিট সময় এইখিনি ভাজি মই এনেদৰে লৰাই দি মানে নুমুৱাই থ'ম তাৰে পাছত।
আৰু এতিয়া মই ইয়াতে দি দিম অকণমান গৰম মছলা। এয়া মই শেষত এইখিনি গৰম মছলা দি পেলাই আৰু গেছটো অফ কৰি থ'ম। এয়া খুব ধুনীয়াকৈ সিজি গৈছে আমাৰ এই চব্জিখনৰ বিলাহীখিনি আৰু লগতে পটলখিনি। এয়া দেখিছে আৰু দৈখিনিৰো যে বহুত ধুনীয়া গোন্ধ ওলাইছে। আৰু এতিয়া মই ইয়াৰ গেছটো অফ কৰি দিম। এয়া চাওকচোন কিমান ধুনীয়া হৈছে চব্জিখন, খাবলৈও বহুত সোৱাদ হৈছে। আপোনালোকে এনেদৰে বনাই চাব। আৰু যদি আজি মোৰ ভিডিঅ'টি আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম আপোনালোকক মোৰ নেক্সট ভ্লগত। আজিলৈ আহিছোঁ। থেংক ইউ।